জমজমৰ পানী কিয় বিশেষ মুছলমানসকলৰ বাবে? আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। এই পবিত্ৰ জমজমৰ পানীৰ আঁৰৰ কাহিনী কি জানিবলৈ চাওক আমাৰ বিশেষ প্ৰতিবেদন। ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে হজ হৈছে ইছলামৰ 5 ভেটিৰ এটা। হজ কৰিলে সকলো গুনাহ মাফ হোৱা বুলি ইছলাম ধৰ্মত আছে। এই পবিত্ৰ যাত্ৰাত দেখিবলৈ পোৱা যায় হজযাত্ৰীসকলে এই পবিত্ৰ জমজমৰ পানী লৈ আহে। মক্কা চহৰত পোৱা যায় এই পানী, যি পানী হৈছে চমৎকাৰী আৰু ৰহস্যময়ী। মৰুভূমিৰ মাজত থকা এই কুৱাটোৰ পৰাই অনা হয় পানী। কিন্তু আচৰিত কথাটো হৈছে এই কুৱাৰ পানী শেষ নহয়। এই জমজমৰ পানীক লৈ আছে এক প্ৰবাদ। পয়গম্বৰ ইব্ৰাহিমে আল্লাহৰ নিৰ্দেশ মৰ্মে পত্নী বিবি হাজেৰা আৰু পুত্ৰ ইছমাইলক মৰুভূমিত থৈ আহিছিল, য'ত মানুহৰ কোনো অহা যোৱা নাছিল। ইছমাইলৰ বৰ পিয়াহ লাগিছিল আৰু চাৰিওফালে পানীৰ কোনো নামো নিচান নাছিল। তেতিয়া মাতৃ বিবি হাজেৰাই মৰুভূমিৰ ইমূৰৰ পৰা সিমূৰলৈ পানী বিচাৰি গৈছিল। পানীৰ বাবে ছটফটাই থকা ইব্ৰাহিমৰ ভৰিৰ কোবত মৰুভূমিৰ পৰা পানী ওলাই আহিছিল। ইয়াৰ পাছত বিবি হাজেৰাই পানী খুৱাইছিল ইব্ৰাহিমক। তেতিয়াৰ পৰাই এইটো কুৱাত পৰিণত হৈছিল আৰু আজিও ঠিক তেনেদৰে আছে কুৱাখন, য'ত কেতিয়াও পানী শেষ হোৱা নাই। কিয়ামতৰ আগ পৰ্যন্তও শেষ নহ'ব এই কুৱাৰ পানী।